Hello everyone, কেনে আছে আপোনালোক? আজি মই কলা তিলৰ লগত গাহৰি মাংস বনাম, তাকো তেল নিদিয়াকৈ। গতিকে ভিডিওটো অনুগ্ৰহ কৰি শেষলৈকে চাব। এইটো হৈছে মোৰ মিনি ইলেক্ট্ৰিক কেটলি। আপোনালোককটো মই দেখাইছোৱে, এইটো মোৰ ফেভাৰিট হয়। এইটো এতিয়া মই অন কৰি দিছো আৰু ইয়াৰ পৰা যে ধোঁৱা ওলাই আছে, এই পানীখিনি মানে শুকাই গৈছে। পানীখিনি এটা সাইডৰ পৰা শুকাই শেষ হৈ মানে মই পৰ্কৰ যোনখিনি ফেট 4 পিস দি দিছো। অলপমান জাস্ট কিবা এটা মানে তেল ওলাবলৈ, বেছি তেল ওলাবলৈ নিদো। এয়া দেখিছেনে, অলপমান জাস্ট তেলৰ এটা আৱৰণ হ'বলৈকেহে দিলোঁ। এতিয়া ইয়াত মই বাকি থকা মাংসখিনি দি দিম। মাংস অলপমান টাকৰকৈ লৈছোঁ, মানে অকল এটা মানুহৰ জোখত। এতিয়া এইখিনি মই ভালদৰে লৰাই ল'ম। কভাৰ লগাই দিছো অলপ সময়ৰ বাবে। এইখিনি অলপ দেৰি ইয়াত ঢাকনখন মাৰি মই ইফালে তিলখিনি গৰম কৰি খুন্দি ললো। ঢাকনখন আঁতৰাই ডাঙৰ ডাঙৰকৈ কাটি লোৱা বিলাহীৰ পিচকেইটা মই ইয়াত দি দিম। বিলাহী দি ভালদৰে হেতাৰে মই এনেদৰে লৰাই ল'ম। এতিয়া ইয়াত প্ৰয়োজন অনুসৰি নিমখ দি দিছো। নিমখ দি দিলে বিলাহীটো আচলতে সোনকালে গলিবলৈ ষ্টাৰ্ট হৈ যাব। আৰু ভালদৰে এতিয়া এইখিনি লৰাই লৈছো। এতিয়া অলপ সময় বিলাহীখিনি গলিবলৈ দিম। বিলাহীখিনি গলা ষ্টাৰ্ট হৈ গৈছে। এতিয়া মই ইয়াৰ ওপৰৰ যিটো বাকলি আছে, এই বাকলিটো মই হেতাৰে আঁতৰাই দিম। এতিয়া মই একেবাৰে মিহি মিহিকৈ কুটি লোৱা পিয়াজখিনি ইয়াৰ ওপৰত দি দিছো। মিহি মিহিকৈ কাটিছো কাৰণ পিয়াজটো সোনকালে গলি যাব আৰু খাই ভাল লাগিব। হেতাখনেৰে ভালদৰে লৰাই দিছো সকলোবিলাক বস্তু মিক্স হোৱাকৈ। এইখিনি এতিয়া ঢাকন মাৰি সিজিবলৈ দিম। এতিয়া পিয়াজখিনি অলপ অলপ গলাই ষ্টাৰ্ট হওঁতে মই হালধি পাউডাৰ অলপমান দি দিছো আৰু পুনৰ এবাৰ ভালদৰে লৰাই লৈছো। এতিয়া পুনৰ এবাৰ ঢাকনখন লগাই মই ভালদৰে সিজিবলৈ দিম। আজি আচলতে স্লো কুক কৰিছো। অলপ সময়ৰ পিছতে মই ইয়াত খুন্দি লোৱা আদা নহৰুখিনি দি দিছো আৰু দুফাল দুফালকৈ কাটি লোৱা কেঁচা জলকীয়া দি ভালদৰে লৰাই লৈছো। এতিয়া এইখিনি সিজিবলৈ অলপমান কুহুমীয়া গৰম পানী দি দিছো। বেছি দিয়া নাই, বেছি দিলে আচলতে খাই ভাল নালাগিব। এতিয়া এইখিনি 50% মান কুক হ'বলৈ ভালদৰে ঢাকনিখন লগাই দিম। ফিফটি 50% মান কুক হৈ গৈছে। এতিয়া ইয়াত মই ঘৰত থকা গৰম মছলা অকণমান দি দিছো। মই দোকানৰ নহয়, ঘৰতে বনোৱা গৰম মছলা ইউজ কৰিছো। গৰম মছলা অকণমান দি দিছো কাৰণ ইয়াত অকণমান ফ্লেভাৰটো বুষ্ট হ'বৰ কাৰণে।
ভালদৰে এইখিনি সিজিবলৈ দি মাজে মাজে এইখিনি লৰাই লৰাই চেক কৰি থাকিম। এতিয়া ইয়াত মই ফ্লেভাৰটো ইনক্ৰিজ হ'বৰ কাৰণে কমলা টেঙাৰ ৰস অলপমান দি দিছোঁ, যাতে ই মাংসটো সফ্ট হৈ যায় আৰু খাই এক্সট্ৰা মানে সোৱাদ এটা আহে। আপোনালোকে ইচ্ছা কৰিলে ইয়াৰ সলনি নেমু টেঙাৰ ৰস দিব পাৰে। এই যে কিছুমানে কয় মাংসবোৰ সিজিবলৈ বহুত টাইম লাগিছে বা সিজা নাই, তেতিয়া আচলতে কি কৰিব লাগে, আধা চামুচমান নেমু টেঙাৰ ৰস অলপমান দি দিব লাগে, তেতিয়া মাংসটো সফ্ট হৈ যায়, সোনকালে সিজে। আৰু আজি মই ফ্লেভাৰৰ কাৰণে কমলা টেঙা ব্যৱহাৰ কৰিছোঁ। পানীটো অলপমান শুকাই যোৱা যেন লাগিছে, সেইটো কাৰণে অকণমান গৰম পানী দি দিছোঁ। এতিয়া মাংসখিনি প্ৰায় সিজি উঠিছে। এতিয়া মই যোনখিনি তিল কেৰাহীত গৰম কৰি একেবাৰে খুন্দি লৈছিলোঁ, সেই তিলখিনি দিবলৈ এইখিনি ৰেডি হৈ গ'ল। এয়া মই তিলখিনি দি দিছোঁ। তিলখিনি দিয়াৰ পিছতে মাংসখিনি ভালদৰে লৰাই 5 পৰা 7 মিনিট সময় কুক হ'বলৈ দিম। তাতকৈ বেছি সময় নিদিওঁ। জোখতকৈ বেছি যদি সিজিবলৈ দিয়া হয়, তেতিয়া আচলতে তিল দিয়াৰ কাৰণে তিতা তিতা হৈ যাব, খাই ভাল নালাগিব। গতিকে এইটো ক্ষেত্ৰত অলপমান সাৱধান হ'ব লাগিব। 5 মিনিটমান সময় এনেদৰে সিজিবলৈ দিলেই তিলৰ পৰা এটা সুন্দৰ গোন্ধ ওলাব। সেই গোন্ধটো ওলালেই আচলতে যদি ধনিয়া আছে, ধনিয়া দি নমাই থৈ দিব লাগে। মোৰ এইখিনি প্ৰায় সম্পূৰ্ণ সিজি গ'ল। এতিয়া মই ইয়াত মান ধনিয়া দি এইখিনি ভালদৰে লৰাই ল'ম আৰু ফ্লেমটো এতিয়া একেবাৰে অফ কৰি দিম। ফ্লেমটো অফ কৰি মানে মই ইয়াত বৰ্ডৰ চুইচটো অফ কৰি দিম। এয়া দেখিছেনে মাংসখিনি কি সুন্দৰ লাগিছে দেখিবলৈ। এইখিনি এতিয়া মই ইয়াৰ পৰা উলিয়াই লৈছোঁ আৰু এইখিনি বনোৱাৰ লগতে মই মিৰিকা ৰৌ মাছৰ জোল বনালোঁ। মিৰিকা ৰৌ মাছৰ জোল বনোৱাৰ লগতে মই ফিছ মচডেং বনালোঁ আৰু লগতে মই খৰিকাত দিয়া গাহৰিও বনালোঁ। গতিকে ভিডিঅ'টি শেষলৈকে চাব আৰু মোৰ লাঞ্চ থালিখন কেনেকুৱা লাগিছে ক'ব। আৰু আজি বনোৱা বাকী বস্তুবোৰ মই শ্বৰ্টছত লাহে লাহে দি থাকিম, সেইটো কাৰণে আপোনালোকে মোৰ লগত জড়িত হৈ থাকিব। এয়াই হৈছে মোৰ আজিৰ লাঞ্চ থালি। ফিছ মচডেং মই কলা তিলৰ লগত বনাইছোঁ আৰু সকলোবিলাক বস্তু খাবলৈ আচলতে বহুতেই টেষ্টি হৈছিলে। আপোনালোকে দেখি কেনেকুৱা পাইছে মোৰ কমেণ্টত নিশ্চয় জনাব। প্ৰায় আজি 4 বিধেই বনালোঁ আৰু 4 বিধ ডিছেই বনোৱাৰ দৰে হ'ল। আৰু আপোনালোকে ভিডিঅ'টি কোন কোন ঠাইৰ পৰা চাই আছে মোক কমেণ্টত নিশ্চয় জনাব। আৰু ভিডিঅ'টি চাই ভাল লাগিছে যদি লাইক, শ্বেয়াৰ আৰু কমেণ্টো কৰিব নাপাহৰিব দেই। ইমানতে আজিৰ ভিডিঅ'টি সমাপ্ত কৰিছোঁ। বাই বাই।